অদ্ভুত ৰহস্যৰ ভণ্ডাৰ আমাৰ এই মানৱ শৰীৰ শৰীৰত এনেকুৱা কেইটামান ৰহস্য আজি মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। এইবিলাক জানি আচলতে আপুনিও আচম্বিত হৈ যাব আৰু আমাৰ মহান সৃষ্টিকৰ্তাক এবাৰ হ'লেও ইয়াদ কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা হেমাহি নকৰিব, কাৰণ এনেকুৱা বিভিন্ন ৰহস্যময় ভিডিঅ' প্ৰতি সপ্তাহত এটাকৈ আপলোড কৰা হয় এই চেনেলত। চ' লেট এক্সপ্ল'ৰ। নম্বৰ 1, আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ বয়স হ'লেও কিন্তু বেছি বয়স হোৱা যেন নালাগে। কিয় আপুনি জানেনে? ইয়াৰ মূলতে হ'ল মানৱ শৰীৰত এক ধৰণৰ দুৰ্লভ জিনৰ উপস্থিতি। এই জিনৰ নাম হ'ল LRP5। এই জিনে মানৱ দেহৰ হাড়ৰ ঘনত্ব কিমান হ'ব তাক নিয়ন্ত্ৰণ কৰে। ইয়াৰ অভাৱত মানৱ দেহৰ হাড় দুৰ্বল আৰু ভাঙি যোৱাৰ সম্ভাৱনা বেছি হয়। এই LRP5 জিনৰ মিউটেশ্যনৰ ফলত মানৱ দেহৰ হাড়ৰ ঘনত্ব ঠিকে থাকে। ইয়াৰ উপৰিও এই জিনৰ প্ৰভাৱ আমাৰ ছালৰ ওপৰতো পৰে। ইয়াৰ মিউটেশ্যন অৰ্থাৎ পৰিব্যক্তিৰ ফলত মানৱ শৰীৰৰ ছাল বৃদ্ধ বয়সতো সতেজ হৈ থাকে। অৱশ্যে মানুহ বয়স হোৱাৰ লগে লগে ইয়াৰ মিউটেশ্যন কমি যায়, আৰু যাৰ শৰীৰত এই জিনৰ পৰিমাণ ঠিকে থাকে তেওঁৰ বেছি বয়স হ'লেও সিমান হোৱা যেন নালাগে। নম্বৰ 2, এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় 7 অক্টিলিয়ন পৰমাণু থাকে। অক্টিলিয়ন মানে হ'ল হাজাৰত একৰ ৰাইট ছাইডত 3টা শূন্য থাকে। ঠিক তেনেকৈ লাখত 5টা শূন্য, মিলিয়নত 6টা শূন্য, বিলিয়নত 9টা শূন্য, ট্ৰিলিয়নত 12টা শূন্য, কোৱাড্ৰিলিয়নত 15টা শূন্য, কুইণ্টিলিয়নত 18টা শূন্য, এক্সট্ৰিলিয়নত 21টা শূন্য, সেপ্টিলিয়নত 24টা শূন্য। এই শূন্যবিলাক এক সংখ্যাটোৰ ৰাইট ছাইডত প্লাছ কৰি গৈ থাকক। তাৰপিছত আহে অক্টিলিয়ন, য'ত একৰ পিছত শূন্য থাকে 27টা। আৰু এনেকুৱা 7 অক্টিলিয়ন পৰমাণু আমাৰ দেহত আছে। ৰিয়েলি ইমাজিং নহয়নে? এই পৰমাণুবিলাকৰ বিভিন্ন বৈশিষ্ট্য মানৱ শৰীৰত আছে, যেনে কাৰোবাৰ চুলি কেঁকোৰা, কাৰোবাৰ কৌচিদা, কাৰোবাৰ ছাল বগা, আকৌ কাৰোবাৰ ক'লা। এনেকুৱা বিভিন্ন কাম এই পৰমাণুবিলাকে মানৱ শৰীৰত কৰে। নম্বৰ 3, গল্ডেন ব্লাড। নামত সোণালী হ'লেও এই তেজৰ ৰং কিন্তু সোণালী নহয়। 1961 চনত ডাক্তৰবিলাকে এনেকুৱা এক ধৰণৰ তেজ বিচাৰি পায় যাৰ নাম হ'ল RH-0। এই তেজত কোনো এণ্টিজেন নাই। ইয়াৰ ফলত যিকোনো তেজৰ গ্ৰুপৰ মানুহে ইয়াক গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও এই তেজৰ ৰোগ আৰোগ্যৰ ক্ষমতাও সকলো গ্ৰুপৰ তেজতকৈ বেছি। এইকাৰণে এই তেজক গল্ডেন ব্লাড অৰ্থাৎ সোণালী ৰক্ত বা তেজ বোলে। এই তেজৰ মানুহ গোটেই পৃথিৱীত মাত্ৰ 40 জন আছে। 40 জনৰ ভিতৰত 9 জনে নিয়মিত ৰক্তদান কৰি আহিছে। আপুনিও এই 40 জনৰ ভিতৰত আছে নেকি? তলৰ কমেণ্ট বক্সত জনাওক। নম্বৰ 4, পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যাৰ 2 চকুৰ মণিৰ ৰং বেলেগ বেলেগ হয়, কিন্তু এনেকুৱা খুব কম সংখ্যক মানুহৰ হয়। মানৱ শৰীৰত এই ধৰণৰ বৈশিষ্ট্য কাইমেৰিজম বোলে। এনেকুৱা শাৰীৰিক বৈশিষ্ট্যৰ পৰা মানৱ শৰীৰত কোনো ধৰণৰ ক্ষতি নাই। অৱশ্যে পাৰিবাৰিক অশান্তি আহিব পাৰে। ইয়াক সকলোৱে বুজি পোৱা উচিত, ৰাইট? নম্বৰ 5, পুৰুষতকৈ মহিলাই বিভিন্ন হাইডেন কালাৰ অৰ্থাৎ অদৃশ্য ৰং দেখা পায়। এই ধৰণৰ বৈশিষ্ট্যক টেট্ৰাক্ৰমাচি বোলে। ইয়াৰ অৰ্থ হ'ল বিভিন্ন ৰঙৰ মাত্ৰাক বেলেগ বেলেগকৈ বুজি পোৱাৰ ক্ষমতা। X ক্ৰম'জমৰ মিউটেশ্যনৰ ফলত মানৱ শৰীৰত এনেধৰণৰ বৈশিষ্ট্যই দেখা দিয়ে। এজন সাধাৰণ মানুহে এই পৃথিৱীত মাত্ৰ 1 মিলিয়ন ৰং চিনিব পাৰে, আনহাতে টেট্ৰাক্ৰমাচিযুক্ত মহিলাই 99 মিলিয়নৰো বেছি ৰং দেখা পায়। এয়া আচলতে তেওঁলোকলৈ মহান সৃষ্টিকৰ্তাৰ দান, isn't it? নম্বৰ 6, টোপনি মানৱ জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ চাহিদা। বিজ্ঞানৰ হিচাপত এজন সুস্থ মানুহে দৈনিক 6 ঘণ্টা টোপনি মৰা নিতান্তই প্ৰয়োজন। কিন্তু এই মহাবিশ্বত এনেকুৱা কিছুমান মানুহ আছে খুব কম সময় অৰ্থাৎ 1 বা 2 ঘণ্টা ঘুমালেই তেওঁলোকৰ টোপনিৰ চাহিদা পূৰণ হৈ যায়। ইয়াৰ কাৰণ হ'ল DHC2 নামৰ এটা জিনৰ মিউটেশ্যনৰ ফলত কিছুমান মানুহৰ শৰীৰত এনে বৈশিষ্ট্যই দেখা দিয়ে। পৃথিৱীৰ বহু বিখ্যাত ব্যক্তি এই বৈশিষ্ট্যৰ অধিকাৰী আছিল, যেনে নিকোলা টেছলা, উইনষ্টন চাৰ্চিল ইয়াৰ অন্যতম উদাহৰণ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।